নমস্কাৰ সকলোকে মই ভাৰ্গৱ বৰা স্বাগতম জনাইছো আজি মোৰ নতুন ভিডিঅ'টোলৈ এই ভিডিঅ'ত লৈ আহিছো আপোনালোকৰ আগলৈ শিৱ মহাপুৰাণৰ শিৱ পুৰাণ মাহাত্ম্যৰ প্ৰথম অধ্যায় মই ৰিসেন্টলি শিৱ মহাপুৰাণখন পঢ়ি আছিলো এইখন এক তত্ত্বগধুৰ শাস্ত্ৰ ভাবিলো আপোনালোকৰ সৈতে ইয়াৰ জ্ঞানসমূহ ভিডিঅ'ৰ যোগেৰে শ্বেয়াৰ কৰি দিওঁ শিৱ পুৰাণত ৭টা সংহিতা আছে আৰু প্ৰথমতে শিৱ পুৰাণ মাহাত্ম্যখন আছে আজি আপোনালোকক শিৱ পুৰাণ মাহাত্ম্যৰ প্ৰথম অধ্যায়ৰ কথাবোৰ কম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ শিৱ পুৰাণ মাহাত্ম্যৰ প্ৰথম অধ্যায় এই অধ্যায়টোত শিৱ মহাপুৰাণ আমাৰ বাবে কিয় ইম্পৰ্টেণ্ট তাকে কোৱা হৈছে শৌনক মুনিয়ে সুতমুনিক সুধিলে হে মহাজ্ঞানী সুতমুনি সদাচাৰ বিবেক আৰু ঈশ্বৰ ভক্তিৰ বৃদ্ধি কেনেকৈ হয় আৰু সাধু পুৰুষে কিদৰে নিজৰ কাম ক্ৰোধ আদিক নিবাৰণ কৰে কলি যুগত মানুহ অসুৰ প্ৰবৃত্তিৰ বনি গৈছে কিদৰে মানুহে নিজক শুদ্ধ কৰিব পাৰিব মোক এনেকুৱা এটা সাধন কওক যাৰ দ্বাৰা মানুহৰ মনৰ শুদ্ধি কৰিব পাৰি আৰু নিৰ্মল মনৰ মানুহে শিৱক প্ৰাপ্ত কৰিব পাৰে তাৰ পিছতেই সুতমুনিয়ে শৌনকক শিৱ পুৰাণৰ বিষয়ে ক'বলৈ আৰম্ভ কৰে ইয়াৰ অৰ্থ এইটোৱে যে শিৱ পুৰাণ পঢ়িলে সদাচাৰ বিবেক আৰু ঈশ্বৰ ভক্তি বাঢ়ে কলি যুগত মানুহবোৰ যিহেতু অসুৰ বনি গৈছে শিৱ পুৰাণৰ জ্ঞানৰ দ্বাৰা মানুহৰ লেতেৰা মনটো চাফা কৰিব পাৰি সেইকাৰণে সুতমুনিয়ে মনঃ শুদ্ধয়ে বুলি কৈছে শিৱ পুৰাণে মন শুদ্ধি কৰে লোভ মোহ কাম ক্ৰোধ আদি নাইকিয়া কৰে আৰু যিসকলৰ মন আগৰ পৰাই শুদ্ধ তেওঁলোকৰ শিৱপদ প্ৰাপ্তি হয় সুতমুনিয়ে কৈছে সৰ্বকাম ফলপ্ৰদম যাৰ অৰ্থ এইটোৱে যে শিৱ পুৰাণ পাঠ কৰিলে সকলো কামনা পূৰণ হয় কাৰণ শিৱ হৈছে আশুতোষ তেওঁ অলপতে সন্তুষ্ট হয় সুতমুনিয়ে কৈছে যিসকলে শিৱ পুৰাণ নিত্য পাঠ কৰে তেওঁলোক ৰুদ্ৰ স্বৰূপ বনি যায় অৰ্থাৎ শিৱৰ স্বৰূপ বনি যায় তেওঁৰ মতে শিৱ পুৰাণ ডেইলি এক মুহূৰ্ত পঢ়িবই লাগে যিসকলে ডেইলি পঢ়িব নোৱাৰে পবিত্ৰ মাহত পঢ়িব লাগে শিৱ পুৰাণ পঢ়িলে ভক্তি জ্ঞান বৈৰাগ্য পায় যাৰ দ্বাৰা মুক্তি হয় শিৱ পুৰাণ গংগা আদি পবিত্ৰ নদীৰ দৰে যি পাঠ কৰিলে মানুহৰ পাপ খণ্ডন হয় মই আপোনালোকক শিৱ পুৰাণ মাহাত্ম্যৰ প্ৰথম অধ্যায়ৰ মেইন কথাখিনি সৰল ভাষাত চমুকৈ ক'লো সেয়ে শিৱ পুৰাণ পাঠ কৰিলে আমাৰ লেতেৰা মনটো চাফা হয় ই আমাক জ্ঞান ভক্তি বিবেক দিয়ে শিৱৰ কৃপাৰ দ্বাৰা আমাৰ মনোকামনাও পূৰণ হয় আৰু পাপ খণ্ডন হয় আজিলৈ ইমানেই ধন্যবাদ লগ পাম নেক্সট পাৰ্টত